নমস্কাৰ বন্ধুসকল, যদি আপুনি গুগল পে, ফোন পে, যিকোনো থাৰ্ড পাৰ্টি এপ লাইক পেটিএম ফৰ বেংকিং পাৰপাছ মানে পইচা ল'বৰ কাৰণে আৰু ট্ৰান্সফাৰ মানে ৰিচিভৰ কাৰণে পে'মেণ্টৰ কাৰণে ইউজ কৰি আছে আৰু যিকোনো মোবাইল বেংকিং এপ ইউজ কৰি আছে, তেনেহ'লে আপোনালোকে এইবিলাক শব্দ নিশ্চয় শুনিছে যে OTP পিন এইবিলাক শব্দ শুনিবলৈ পাইছে, পাছৱৰ্ড। আজি গোটেই পৃথিৱীত আৰু গোটেই ভাৰতবৰ্ষত আমি মডাৰ্ণাইজেশ্যন হৈ গৈছোঁ, মানে আমি ডিজিটেল হ'বলৈ লৈছোঁ। মেক্সিমাম সবে বেংকৰ এতিয়া মোবাইল বেংকিং ইউজ কৰিছে, ATM ইউজ কৰিছে। তো এইবিলাক ইউজ কৰিছে আমি কি এৱেৰনেছ ল'ব লাগে, কি সাৱধানতা অৱলম্বন কৰিব লাগে, নহ'লে আপোনাৰ লগত কিবা কিবি ফ্ৰড হ'বই পাৰে। মানে স্কেমাৰ্ছ বহি আছে স্কেম কৰিবৰ কাৰণে। কিছুমান ফোন আহে য'ত আমাৰ পৰা OTP বিচাৰে, পিন বিচাৰে আৰু বিভিন্ন UPI ID দিবলৈ কয় যে আমাৰ একাউণ্টটো বন্ধ হৈ গৈছে, আপোনাৰ একাউণ্টটো মেক্সিমাম হিন্দীত কথা পাতে সিহঁতে। মেক্সিমাম স্কেমাৰ আছে ঝাৰখণ্ড এইবোৰ সাইডৰ পৰা ফোন करे, झारखंड बिहार ক'ৰবাৰ পৰা ফোন আহে, हिंदी কথা पाते हैं कि आपका अकाउंट ब्लॉक हो गया है और KYC चाहिए या मैं मुंबई से बोल रहा हूँ, ऐसा कुछ बोलते हैं। तो এনেকুৱা কথা পাতে য'ত আপোনাৰ একাউণ্টটো ব্লক বুলি ক'ব, নহ'লে ক'ব আপোনাৰ একাউণ্টৰ পৰা ইমান আপুনি ইনচেণ্টিভ পাইছে বা আপোনাৰ একাউণ্টত ইমান কিবা এটা সোমাব। তেনেকুৱা ঢেৰ কথা পাতিব সিহঁতে। কথা পতাৰ পিছত ক'ব আপোনাৰ মোবাইলতে OTP গৈছে, যিটো OTP আমুক দিয়ক আৰু মই আপোনাক ইনচেণ্টিভটো দি দিম বা ইমান পইণ্টছ জমা হৈছে আপোনাৰ একাউণ্টত সোমাই দিম। তো এইবিলাক যেতিয়া কথা পাতে আপোনাৰ কি হয়, একাউণ্টটো ৰিস্কত গুচি যায়, মানে হাই ৰিস্ক হৈ যায়। তেতিয়া আপুনি কি ভাবিব যে মোৰ একাউণ্টত মই পইচা পাম, মই OTPটো তেওঁক শ্বেয়াৰ কৰি দিওঁ। দিয়াৰ লগে লগে চাব আপোনাৰ একাউণ্টটো এটা মাইনাছ হোৱাৰ চান্স থাকে, মানে ডেবিট হোৱাৰ চান্স থাকে। তো সেইবিলাক বস্তু কেনেকৈ আমি ৰোধ কৰিব পাৰোঁ, কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ, কেনেকৈ এৱেৰনেছ কৰিব পাৰোঁ, সেইটোৰ ওপৰত হৈছে আজি গোটেই ভিডিঅ'টো। মই বিশ্বজিত স্বাগতম জনাইছোঁ আপোনাৰ চবক। ভিডিঅ'টো গোটেইটো চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। যিহঁতে আমাৰ অসমৰ মানুহ স্পেচিয়েলি গাঁৱৰ মানুহকেইটা নাজানে, এপ ব্যৱহাৰ কৰে আৰু ATM ইউজ কৰি আছে। তো সেইবিলাক মানুহৰ লগত স্কেম হোৱাৰ চান্সেছ বহুত বেছি। আৰু ফোন এনেকুৱা আহে যে আপোনাক মানে ভয় খুৱাই দিব যে আপুনি সম্পূৰ্ণভাৱে আপোনাৰ দিবলৈ বাধ্য হৈ যাব। কিন্তু সেইটো সময়ত আপুনি অকণমান যদি এলাৰ্ট থাকে আৰু অকণমান কিছুমান যদি মানে সতৰ্কতা অৱলম্বন কৰে, তেতিয়া আপোনাৰ লগত এইবোৰ স্কেম কেতিয়াও হ'ব নোৱাৰে। তো মই এটা মানে আপোনালোকক বস্তু ক'ম যিকেইটা আপোনালোকৰ মনত থ'ব। প্ৰথম হৈছে, মনত থ'ব কোনেও আপোনাক এটকা ফ্ৰীকৈ নিদিয়ে। আপুনি যিমানেই ভাবি লওক যে মোক পইণ্টছ জমা হৈছে, আপুনি ৰিভাৰ্ছ পাব, আপুনি সেইটো আপুনি মনত থ'ব আপোনাক কোনো এটকা ফ্ৰীতে নিদিয়ে। যদি কোনোবাই আপোনাক কৈছে যে মই আপোনাক এইটো টকা দিম বা আপোনাৰ একাউণ্টটো বন্ধ হৈ গৈছে, আপোনাৰ একাউণ্টটো বন্ধ কৰিব বিচাৰিছে নেকি, আপুনি এইটো কৰিছে আপুনি এইবোৰ কথা মনত থ'ব যে আপোনাৰ একাউণ্টটো বেংকত আছে, সুৰক্ষিত আছে। আপুনি ফোনৰ জৰিয়তে এইবিলাক কেতিয়াও দিবলৈ নাই। যদি কোনোবা ওচৰৰ ব্ৰাঞ্চৰ আপোনাৰ ঘৰৰ বেংকৰ ওচৰ আপোনাৰ গাঁৱৰ ওচৰৰ পৰা ফোন কৰিছে যে কৈছে যে আপুনি আপোনাৰ একাউণ্টত KYC লাগে বা আপোনাৰ একাউণ্টত কিবা এটা প্ৰব্লেম হৈছে, আপুনি বেংকত আহক, তেতিয়া আপুনি ক'ব যে মই কালি যাম বেংকলৈ। তো সেইটো ক্ষেত্ৰত আপুনি ফাৰ্ষ্ট ষ্টেপ এইটো ল'ব যে আপুনি ফোনৰ জৰিয়তে এইবিলাক কৰিবলৈ নাযাব। ফাৰ্ষ্ট, গুগল পে, ফোন পে এইবিলাক যদি ইউজ কৰি আছে, সেইবিলাক বেংকৰ এপ নহয়, এইবিলাক হৈছে থাৰ্ড পাৰ্টি এপ, মানে বেংকৰ নহয়, এইবিলাক থাৰ্ড কোম্পানী হয়, বাহিৰৰ কোম্পানী। এইবিলাক সিহঁতে এপবিলাক বনাইছে, কিন্তু সেইবিলাক মই ক'ম সুৰক্ষিত হয়, যিমান হয় মানে সুৰক্ষিত হয়। মানে কি তথাপিও আমাৰ কি কৰিব লাগে, সেইবিলাক ইউজ কৰি এতিয়া আমাৰ পাছৱৰ্ড কেইটা, আমাৰ UPI ID, আমাৰ পিন, এইবিলাক যেতিয়া আমি কাৰো লগত শ্বেয়াৰ নকৰোঁ, শ্বেয়াৰ কৰাৰ লগে লগে কি হয়, বস্তুকেইটা এজনৰ পৰা দুজন তিনিজনৰ লগত গুচি যায়, তেতিয়া ৰিস্কটো হাই হৈ যায়। এতিয়া এনেকুৱা চিটুৱেশ্যন হ'ব পাৰে যে আপুনি ভাবিব মই তেওঁক জানো, তেওঁক কৈছোঁ নাম্বাৰটো, তেওঁ চাগে ফোন কৰিছে, কিন্তু সেইটো ক্ষেত্ৰত ৰিস্কটো বেছি থাকে। তো সেইটো ক্ষেত্ৰত আপোনালোকে মনত থ'ব যে আমি যিমান পাৰোঁ আমাৰ পিন, আমাৰ পাছৱৰ্ড এইবিলাক আমি যাতে বেলেগৰ লগত শ্বেয়াৰ নকৰোঁ। আৰু ফ্ৰিকুৱেণ্টলি মানে মাজে মাজে আমি আমাৰ পিনটো ATMৰ পিন হওক বা মোবাইলৰ পিন হওক, এইবিলাক যে এপৰ পিন হওক, আমি মাজে মাজে চেঞ্জ কৰি থাকিব লাগে। তো সেইটো কৰিলে কি হয়, আমাৰ ৰিস্কটো কমি যায়। সেইটো হ'ল দুটা। এতিয়া বৰ্ডত আপোনালোকে চাওক, দুটা ৱৰ্ড মই লিখিছোঁ, এটা হ'ল OTP, এটা হ'ল পিন। পিনটো জানে আপোনালোকে যে পিন শব্দটো শুনিছে, মোবাইলৰ পিন বা ATMৰ পিন। মই পাহৰিলোঁ ছাৰ, এনেকুৱা আপোনালোকে কয় যে ATMৰ পিনটো মই পাহৰিলোঁ। তো এই পিন শব্দটো মানে হৈছে পাৰ্চনেল আইডেণ্টিফিকেশ্যন নাম্বাৰ, মানে যাৰ ATM হয় তেওঁৰ এটা 4 ডিজিট পিন থাকে। পাৰ্চনেল মানে সেই মানুহজনৰ আইডেণ্টিফিকেশ্যন নাম্বাৰ। সেইটো পাহৰি গ'লে মানে OTP
তোমাৰ এইটো পাহৰি গ'লে আমি কি কৰিব লাগে নিজে আকৌ কৈ এটিএমত মই নিজে বনাব লাগে পিন চেঞ্জ বুলি এটা অপশ্যন আহে য'ত আপুনি এইটো বনাব পাৰে জাষ্ট এইটো মই এইটোৰ ওপৰত আগতে ভিডিঅ' বনোৱা আছে চাই ল'ব আপুনি কেনেকৈ বনাব লাগে OTPটো হৈছে নেক্সট OTP হৈছে ওৱান টাইম পাছৱৰ্ড পিনটো আপুনি পাৰ্মানেণ্ট থাকে বহুত দিনলৈকে ইউজ কৰিব পাৰে কিন্তু OTPটো হৈছে ফৰ ওৱান ট্ৰানজেকশ্যনছ ওৱান OTP এটা লেনদেনৰ কাৰণে এটা OTP আহে আপুনি যদি কিবা এটা OTP আহে মোবাইলত তেনেহ'লেতো কিছুমান সময়ৰ কাৰণে থাকে এবাৰ 10 মিনিটছ বা 5 মিনিটছ তো 10 মিনিটছ যদি থাকে তাৰমানে সেইটো 10 মিনিট পাছত এক্সপায়াৰ হৈ যাব তো সেইটো হৈছে OTP ওৱান টাইম পাছৱৰ্ড আপোনাৰ বাহিৰৰ পৰা কোনোবা যদি মানুহে ফোন কৰিছে যে आपका अकाउंट ब्लॉक है বা आपका अकाउंट KYC नहीं है मैं मुंबई से बात कर रहा हूँ বা मैं दिल्ली से बात कर रहा हूँ मैं आपका स्टेट बैंक में अकाउंट है आपका नाम ये है तो আপুনি ভাবিব যে বেংকৰ পৰা ফোন কৰিছে আৰু মোৰ একাউণ্টটো হেড অফিচৰ পৰা লুক আউট কৰিছে তো মই এই ডাটাটো মোক দিব লাগিব কিন্তু আপুনি এইটো কেতিয়াও নকৰিব কেলে নকৰিব আপোনাৰ বেংকৰ একাউণ্ট হৈছে আপোনাৰ ব্ৰাঞ্চত যেটো ব্ৰাঞ্চ আছে তেওঁ আপুনি তাতে যাব সেইটো টাইমত আপুনি একো ঠিক কৰিব নালাগে একো KYC দিব নালাগে আপুনি বেংকত যাব বেংকত গৈ মেনেজাৰক সুধিব যে মোৰ একাউণ্টত এনেকা ফোন আহিছিলে কি দিব লাগে কওক তেতিয়া আপুনি চাব যদি কিবা থাকে ক'ব যে হয় যদি নালাগে নল'ব হ'ব তো মোষ্ট প্ৰবাবলি সেইবিলাক কাম ফ্ৰড কেইটা কৰে তো সেইবিলাকৰ পৰা আপোনালোকে বাচিব লাগিব আৰু এটা ইম্পৰ্টেণ্ট কথা কিছুমান আপোনালোকৰ মোবাইলত মেছেজ আহিব পাৰে কিছুমান মেছেজ আহি থাকে মানুহৰ যে আপোনাৰ মোবাইলত এইটো ৰিৱাৰ্ডছ সোমাইছে বা আপুনি এইটো লিংক খুলিলে আপুনি পইচা ইনকাম কৰিব পাৰিব তো সেইবিলাক লিংক আপোনালোকে কেতিয়াও মেছেজটো নখুলিব মই আগতেও কৈছোঁ কোনো পৃথিৱীত আপোনাক ফ্ৰীত এটকাও নিদিয়ে সব পাৰে আপোনাৰ লগত কিবা স্কেম হ'বলৈ গৈ আছে এইবিলাক মেছেজ আপুনি অহাৰ লগে লগে ডিলিট মাৰিব নখুলিব ওপৰত খোলা লগে লগে আপোনালোকে চাব মানে মেছেজটো আহিলে আপোনালোকে গমেই পাব যে এইটো মেছেজ মোৰ দৰকাৰী নহয় তেনেকা মই কিছুদিনমান আগতে এখন বাজাজ ফাইনেন্সৰ পৰা মোবাইল লৈছিলোঁ মোৰ মোবাইল মোৰ একাউণ্টৰ পৰা অলৰেডি যিটো EMI কাটি থাকে কিন্তু তথাপিও মেছেজ পেণ্ডিং আপোনাৰ EMI পেণ্ডিং মেছেজ আহিয়ে থাকে তো সেইবিলাক মেছেজ মই কেতিয়াও নখোলোঁ মই ডাইৰেক্ট এপটো খোলোঁ এপৰ ভিতৰত চাওঁ মোৰ লোনৰ এমাউণ্টটো দিয়া আছে নে নাই যদি পেইড আছে তেনেহ'লে আৰু এইবিলাক মই টেনশ্যন নলওঁ বা যিটো বেংকৰ একাউণ্টৰ পৰা আপোনাৰ EMI-টো কাটে সেইটো বেংকত গৈ আপুনি আপোনাৰ ধৰি লওক কোনোবা এটা বেংকত একাউণ্ট আছে তাৰ পৰা EMI-টো কাটে আপুনি তাতে গৈ চেক কৰিলে ভাল এইবিলাক মেছেজ আপোনালোকে খুলিবলৈ নাযাব তাৰমানে এইবিলাক কৰাৰ পিছত আপোনালোকে এনেকুৱা হ'ব পাৰে যে আপোনাৰ মোবাইলৰ যিটো হেক হৈ যাব পাৰে তো সেইবিলাক কিছুমান মেছেজ থাকে মই কোৱা নাই যে অকল বাজাজ ফাইনেন্স বুলি যিকোনো মেছেজ হ'ব পাৰে যিবিলাক ক্ষেত্ৰত আপোনালোকে এনেকুৱা এটা মানে ভুক্তভোগী হ'ব পাৰে তো সেই ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন লাগিব যিকোনো মানুহ ফোন কৰিলে আপোনালোকে এনেকুৱা ভাবি ল'ব যে মোৰ লগত এনেকুৱা হ'ব পাৰে তো এইটো মাইণ্ডত বেক অফ দ্য মাইণ্ড আপোনালোকে এইটো থ'ব আৰু যিকোনো মেছেজ খুলিবলৈ নাযাব মেছেজটো চাই ল'ব ক'ৰ পৰা আহিছে মানে যিকোনো মেছেজ খুলিব নালাগে আৰু আজিকালি বহুত বেছি হোৱাৰ কাৰণে মই এইবিলাক আপোনালোকৰ এটা ট্ৰিক্স কৈছোঁ এইবিলাকে আছিলে যদি আপোনালোকৰ কিবা আৰু আছে জনাবলগীয়া আছে কমেণ্টছত জনাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব বহুতৰ লগত কাৰণ এইবিলাক ভিডিঅ' আমাৰ শ্বেয়াৰ হ'ব লাগে এডুকেশ্যনেল টাইপ ভিডিঅ'ছ হয় আৰু যদি মোৰ এইবিলাক ভিডিঅ' ভাল লাগে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিৰ কাৰণে ইমানেই নেক্সট ভিডিঅ'ত আকৌ লগ পাম টিল দেন হেভ এ গ্ৰেট ডে টেক কেয়াৰ